নমস্কাৰ সমূহ অসমবাসীক অসমীয়া চৰাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, পূৰ্বজন্ম বোলা বস্তুটো আপোনালোকে বিশ্বাস কৰেনে? হয়তো আপোনালোকেও পূৰ্বজন্মৰ বহুতো কাহিনী শুনিছে, কিন্তু আজি আমি এনেকুৱা এজন ল'ৰাৰ বিষয়ে ক'ম যিজনে পূৰ্বজন্মত মংগল গ্ৰহৰ আছিল বুলি দাবী কৰিছে, আৰু তেওঁ যে পূৰ্বজন্মত মংগল গ্ৰহৰ আছিল সেই সম্পৰ্কে তেওঁ যথেষ্ট প্ৰমাণ দিছে। গতিকে চাওঁ আহকচোন তেওঁ কি প্ৰমাণ দিছিল আৰু তেওঁৰ গোটেই পূৰ্বজন্মৰ কাহিনী। 11 জানুৱাৰী 1994 চনত জন্ম হোৱা এই ল'ৰাটোৰ নাম হৈছে ৱাৰিস্কা। তেওঁৰ ঘৰ ৰাছিয়াত। এই ল'ৰাটোৱে দাবী কৰিছে যে আগৰ জন্মত তেওঁ হেনো মংগল গ্ৰহৰ নিবাসী আছিল, আৰু তেওঁ যে আগৰ জন্মত মংগল গ্ৰহৰ নিবাসী আছিল সেইটো বিশ্বাস কৰোৱাবলৈ এনেকুৱা কিছুমান প্ৰমাণ দিছিল যিবোৰ দেখি আপোনালোকেও হয়তো আচৰিত হ'ব আৰু বিশ্বাস কৰিবলৈ বাধ্য হ'ব। এইটো খবৰ নিউজ চেনেলবোৰতো প্ৰকাশ পাইছিল। ৱাৰিস্কাৰ মাক এগৰাকী নাৰ্ছ আছিল। এটা ইণ্টাৰভিউত মাকে কৈছিল যে জন্মৰ পৰাই ৱাৰিস্কাৰ আচৰণ বহুত বেলেগ ধৰণৰ আছিল, যিবোৰ সাধাৰণ ল'ৰা-ছোৱালীৰ লগত একেবাৰে নিমিলে। ৱাৰিস্কাৰ জন্মৰ 2-3 মিনিট পিছতে লাইটৰ বস্তুবোৰত ফ'কাছ কৰিবলৈ ধৰিছিল। যেতিয়া তেওঁৰ 4 মাহমান হৈছিল তেতিয়া সৰু-সুৰা শব্দবোৰৰ উচ্চাৰণবোৰো ধুনীয়াকৈ কৰিব পৰা হৈছিল। এবছৰমান বয়সত তেওঁ নিউজ পেপাৰৰ হেডলাইনবোৰো পঢ়িব পৰা হৈছিল। ৱাৰিস্কাই তেওঁতকৈ ডাঙৰ ল'ৰা-ছোৱালীৰ লগত পঢ়া-শুনা কৰিছিল। ইমান কম বয়সতেই তেওঁ পেইণ্ট কৰিবলৈ শিকিছিল। ৱাৰিস্কাই মংগল গ্ৰহৰ সকলো কথা জানিছিল। আচৰিত যে তেওঁক সেইবোৰ কথা কোনেও শিকোৱা নাছিল। বেলেগ গ্ৰহৰ জীৱন সভ্যতাৰ কথা তেওঁ মাকক কৈছিল। এইবোৰ কথা শুনি মাকে আচৰিত হৈছিল যে ইমান সৰু ল'ৰা এটাই এইবোৰ কেনেকৈ জানিলে। ৱাৰিস্কাৰ তাৰ আগৰ জন্মৰ কথা বিতংভাৱে মাকক কৈছিল। ৱাৰিস্কাই কোৱা মতে মংগল গ্ৰহটো আমাৰ পৃথিৱীৰ দৰে জীৱন সভ্যতা আছিল, অৰ্থাৎ মানুহকে ধৰি বিভিন্ন প্ৰাণী বাস কৰিছিল। মানুহৰ দৰে বিভিন্ন প্ৰাণীৰ মাজত তাত অতি ভয়াৱহ যুদ্ধ হৈছিল বাবেই মংগল গ্ৰহত জলবায়ু নষ্ট হৈ মাটিৰ ওপৰত একো বাস কৰিব নোৱাৰা হৈছিল, আৰু সেইবাবে মংগল গ্ৰহত থকা প্ৰাণীবোৰে মাটিৰ তলত থাকিছিল। মাটিৰ তলতেই তেওঁলোকে আণ্ডাৰগ্ৰাউণ্ড চহৰ বনাই লৈছিল, আৰু আজিও মংগল গ্ৰহত থকা প্ৰাণীবোৰে সেই আণ্ডাৰগ্ৰাউণ্ড চহৰত বাস কৰে। আমেৰিকাৰ এজন বিজ্ঞানীয়ে কৈছিল যে মংগল গ্ৰহত এটা পাৰমাণৱিক যুদ্ধ হৈছিল আৰু সেইবাবে তাৰ জলবায়ু বিনষ্ট হৈছে। ৱাৰিস্কাই কোৱা মতে মংগল গ্ৰহত মানুহবোৰে জীয়াই থকাৰ কাৰণে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, আৰু ৱাৰিস্কাই কৈছিল যে তেওঁ যেতিয়া মংগল গ্ৰহত আছিল তেতিয়া কেইবাবাৰো পৃথিৱীলৈ আহিছিল। স্পেচ এজেন্সি নাছাই এটা পৰীক্ষাৰ অন্তত মংগল গ্ৰহত এটা নদীও বিচাৰি পাইছিল। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে য'ত পানী থাকে তাত জীৱনো থাকে। বিশ্বৰ বিভিন্ন বিজ্ঞানী মহলাই চিন্তা চৰ্চা কৰাৰ পিছত প্ৰমাণিত হ'ল যে ৱাৰিস্কাৰ কথাবোৰ মিছা নাছিল। সকলোবোৰ কথাত বৈজ্ঞানিক ভিত্তি আছিল। গতিকে পূৰ্বজন্মত যে ৱাৰিস্কা মংগল গ্ৰহৰ আছিল সেইটো সকলোৱে বিশ্বাস কৰিবলৈ বাধ্য হ'ল। তো ফ্ৰেণ্ডছ, আপোনালোকে কি ভাবে? পূৰ্বজন্মৰ কাহিনীটো সত্য নে অসত্য? কমেণ্ট বক্সত জনাওক। আজিলৈ ইমানেই। যোৱাৰ আগত সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।